নমস্কাৰ অসম আজিৰ এই ভিডিঅ'টোত আমি শিকিম আপোনালোকে কেনেকৈ 2024 চনৰ ভোটাৰ লিষ্ট PDF হিচাপে ডাউনলোড কৰিব মই এই ভিডিঅ'টোৰ তলত এটা লিংক দিছো তাতে যেতিয়া আপুনি ক্লিক কৰিব এই ৱেবছাইটটো খোল খাব এতিয়া আপুনি ইয়াতে যত PDF ইলেক্ট্ৰল ৰোল 2024 বুলি লিখি থোৱা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে সব অসমটো বাই ডিফল্ট সিলেক্টেড থাকিব এতিয়া আপুনি ইয়াৰ পৰা ডিস্ট্ৰিক্টৰ পৰা আপুনি আপোনাৰ যিকোনো এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ যিটো ডিস্ট্ৰিক্ট পৰে সেইটো সিলেক্ট কৰিব তাৰ পিছত এসেম্বলি আপোনাৰ কি পৰে মানে বিধানসভাটো আপোনাৰ কি পৰে ইয়াৰ পৰা এনেকে সিলেক্ট কৰি লব ঠিক আছে তাৰ পিছত ইয়াত ল্যাঙ্গুৱেজত এটা ল্যাঙ্গুৱেজে থাকে অসমীয়া থাকে এটো আপুনি এসেম্বলিটো সিলেক্ট কৰি লব তাৰ পিছত এই ক্যাপচাটো ইয়াত ফিল কৰিব একিটা এটা কথা কৈ দিম যদি আপুনি 3-4টা মান এসেম্বলিৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়া আপুনি প্ৰত্যেকবাৰে এই ক্যাপচাটো ফিল কৰিব লাগিব আৰু প্ৰত্যেকবাৰে এই ক্যাপচাটো বেলেগ বেলেগ হ'ব এতিয়া সাপোজ মই ইয়াৰ পৰা এটোৱে ডাউনলোড কৰিব বিচাৰিছো ঠিক আছে সো ইয়াত যত ফাইনাল ৰোল 2024 লিখা আছে ইয়াত ক্লিক কৰিব তেতিয়াহে আপুনি ইয়াৰ ফাইনাল PDF টো পাব ঠিক আছে সো ইয়াত মই যেতিয়া ক্লিক কৰো আপুনি চাব ইয়াত কি কৈছে প্লিজ এন্টাৰ ভ্যালিড ক্যাপচা মানে এই ক্যাপচাটো ফিল কৰিলেহে আপুনি ইয়াৰ পৰা এটো ডাউনলোড কৰিব পাৰিব সো হাক মই এটো ফিল কৰি দিছো এতিয়া চাব মই ইয়াতে ক্লিক কৰিম এটো ডাউনলোড হৈ যাব এটো সব ইয়াতে আমাৰ PDF টো ডাউনলোড হৈ গল এতিয়া যদি আপুনি আকৌ বেলেগ এটা এসেম্বলি PDF ডাউনলোড কৰিব বিচাৰিছে তেতিয়া ইয়াত সব এই ক্যাপচাটো আকৌ চেঞ্জ হৈ গল তেতিয়া আপুনি আকৌ এই ক্যাপচাটো ইয়াতে ফিল কৰিব লাগিব তাৰ পিছতহে আপুনি ইয়াৰ পৰা যিকোনো এটা PDF ডাউনলোড কৰিব পাৰিব গতিকে এটো আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শেয়াৰ কৰি দিব ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই অসম